বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। মই আজি আপোনালোকক এজোপা থলুৱা খাদ্য এখন বনাই দেখুৱাবলৈ ওলাইছোঁ। এয়া হৈছে ভেদাইলতা। দেখিছেনে আপোনালোকে? এয়া ভেদাইলতা। ইয়াৰ বহুতো ঔষধি গুণ আছে। আজি মই ইয়াৰে আঞ্জা এখন বনাই দেখুৱাম। দেখিছেনে? অলপ ঠাইতে হয়, খাবলৈও সোৱাদ লাগে। এজোপা ভেদাইলতা, এইজোপা বেলেগ জাতৰ। ইয়াৰো কোমলীয়া পাতখিনি মই ছিঙি দিছোঁ। এয়া পচতীয়া। ভেদাইলতাৰ লগত পচতীয়া পাতো মিহলি কৰি ৰান্ধিলে, মানে ভেদাইলতা ৰান্ধিলে যেনেকুৱা ক'লা কালাৰ উঠে, এই পচতীয়াৰ এই কোমল আগ 3টামান দিলেই হৈ যায়। এইটো দিলে গাৰ বিষৰ কাৰণেও ভাল, তেতিয়া মানে আঞ্জাখনো খাবলৈ সোৱাদ হয়। আৰু যদি কাৰোবাৰ ল' প্ৰেছাৰ থাকে, তেনেহ'লে পচতীয়া আৰু ভেদাইলতাৰ আঞ্জা হ'লেই দুদিনতে মানে বহুখিনি আৰাম পোৱা যায়। খাবচোন আপোনালোকেও। এতিয়া আমি ভেদাইলতাখিনি আৰু পচতীয়া পাতখিনি ধুই ল'লোঁ। পচতীয়া 2টা বা 3টা আগ দিলেই হ'ল। আৰু এয়া নৰসিংহৰ পাত আনিছোঁ মই। এই তিনিওবিধে মানে মিক্স কৰি বনাম। ইমান নালাগে, মই এইখিনি অলপ হ'লেই হৈ যাব। তাৰপিছত ইয়াৰ কাৰণে আলু লৈছোঁ 2টা, সৰু আলু, আৰু এই নগা ধনিয়া পাত, নহৰু অলপমান, পিঁয়াজ এটা, আৰু গোটা জিৰা আৰু জালুক আৰু ধনিয়া অলপ লৈছোঁ। পিঁয়াজটো মানে এই আঞ্জাখনত পিঁয়াজ মানে ঘূৰণীয়াকৈ কাটিলে ভাল লাগে খাই। সেই পিঁয়াজটো ঘূৰণীয়াকৈ কাটিলে ভাল। ধুই লৈছোঁ গোটেইখিনি। নহৰু দিব লাগে। গাৰ বিষ এইবোৰ মানে ভাল হয়। আমি যদি থলুৱা খাদ্যবোৰ খাই থাকোঁ, আমাৰ শৰীৰটো ভালে থাকিব। আৰু বিষৰ কাৰণে ভেদাইলতা খুব ভাল। আনফালে ল' প্ৰেছাৰ হ'লেও ভেদাইলতা খালেই ল' প্ৰেছাৰ ভাল হৈ যায়। ভেদাইলতা তেজো পৰিষ্কাৰ কৰে। এটা সুন্দৰ ৰেচিপি। এইখিনি বটি ল'ম মই। বটি সীতাটো নিদিওঁ, আতি দিম। এই কেৰাহীত মই মাছ দি ল'লোঁ। মাছখিনি ভাজি ল'ম প্ৰথমতে। এই মাছখিনি ভাজি লওঁ। মাছ ভজা হ'লে মানে এয়া ভেদাইলতা ৰসটো চেপি লৈছোঁ। চেপি লৈ মাছ ভজা হ'লে ইয়াত নহৰু, পিঁয়াজ দি দিম। আঞ্জা উতলি উঠিছে, এতিয়া আমি মাছখিনি ইয়াতে দি দিম। তাৰপিছত আদাও অলপ দি দিছোঁ। মাছটো ভাজি লৈছোঁ। এতিয়া বেছি হৈ যাব অলপ সিজিলে। এই আঞ্জাখন বহুত উপকাৰী হয়। সেয়ে আপোনালোকে ভেদাইলতাৰ আঞ্জা খাই থাকিব। বিষ আদিৰ পৰা উপকাৰ পাব। আঞ্জা উতলিছে, হৈ গ'ল। দেখিছেনে? আঞ্জাখন বেছি ক'লা নহয়, কিন্তু অকল ভেদাইলতা দিলে ক'লা বেছি হয়। তেতিয়া সৰু ল'ৰা ছোৱালীয়ে খাবলৈ অলপ দিগদাৰী পায়। মানে দেখাত ভাল নহ'লে সিহঁতে আকৰ্ষণ কৰিব নোৱাৰে আঞ্জাই। ইয়াতে মই এতিয়া মানে এই নগা ধনিয়া কাটি দিছোঁ। তেতিয়া আঞ্জাখন এটা ধুনীয়া চেণ্ট ওলাই, খাবলৈ ভাল লাগে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।